গৰ্ভৱতী হোৱা বুলি গম পালে আংগনৱাড়ী কেন্দ্ৰলৈ যাওক আৰু মাতৃ তথা শিশু সুৰক্ষা কাৰ্ড বনাওক আৰু পিছত শিশু 3 বছৰ হোৱালৈকে প্ৰতি মাহে আংগনৱাড়ী যাওক আৰু তেওঁৰ ওজন কৰাওক আৰে হ'ব বাইদেউ গোটেই তৰকাৰী ইয়াতে দি দিলা এটা তুমি কি খাবা সেই চাটনি অলপ আছিল নহয় মই তাৰ সৈতে খাই লম আৰে বাহ কি যে ত্যাগৰ দেৱী এজন ডাক্তৰক চিনি পাওঁ মই তেওঁ কম বুদ্ধিৰ ল'ৰা ছোৱালীক চিকিৎসা কৰে কেতিয়াবা ওলাবা লগ কৰাই দিম আমি কিয় লগ কৰিম তেওঁ যদি তুমি খোৱা বোৱা ঠিকমতে নকৰা তেন্তে তোমাৰ এই পেটত যে জীৱন পালি আছা সি ভোজন নাপাবই আৰু পাছত হ'ব অপুষ্টি অৰ্থাৎ শৰীৰ আৰু মগজু দুৰ্বল এতিয়া কিবা খাবানে লৈ যাম ডাক্তৰৰ ওচৰলৈ গৰ্ভাৱস্থাৰ সময়ত মনত ৰাখিব যে গৰ্ভৱতী মাকে সময়মতে যাতে সঠিক আৰু পুষ্টিকৰ আহাৰ লাভ আৰে ককাই সেয়া চোৱা তিৰুতা হেৰুৱা বংশৰ নাম শেষ কৰি দিলে মোৰ পত্নী সন্তান সম্ভৱা এতিয়া তেওঁৰ সম্পূৰ্ণ আৰাম নাপালে আমাৰ আহিবলগীয়া জনৰ ওপৰত ইয়াৰ কুপ্ৰভাৱ পৰিব তেন্তে মই বংশৰ নাম ডুবাই আছো নে বচাই আছো কোৱাচোন ককাই গৰ্ভাৱস্থাৰ সময়ত মনত ৰাখিব যে গৰ্ভৱতী মাতৃয়ে দিনটোত অতি কমেও 2 ঘণ্টা নিশ্চয় আৰাম কৰে আৰু ৰাতি অতি কমেও 8 ঘণ্টা শুৱে লগতে ঘৰত এটা আনন্দৰ পৰিৱেশ গঢ়ি তুলিব আৰু সেই 4টা কথা মনত আছে নহয় 1 গৰ্ভৱতীক ভাল খাদ্য 2 প্ৰথমৰ দাঁত গাখীৰহে আচল 3 6 মাহ কেৱল স্তন্যপান 4 5 স্তন্যপানৰ পুষ্টি তত্ত্ব